নমস্কাৰ বন্ধুসকল, এই অসমত সংঘটিত হ'ল বুকু কঁপি যোৱাৰ লগতে হৃদয় বিদাৰক ঘটনা। মৃত মাতৃৰ সৈতে একেলগে এসপ্তাহ ঘৰত দিন কটাল নিজ কন্যাই। বন্ধুসকল, ঘটনাটো সংঘটিত হৈছে যোৰহাটত। ছোৱালীজনীয়ে আচলতে ধৰিবই পৰা নাছিল যে তাইৰ মৰমৰ মাতৃৰ মৃত্যু ঘটিছে। এটা খুবেই মৰ্মান্তিক ঘটনা, যিটো ঘটনাই কন্দুৱাইছে অসমৰ সকলো মানুহক। সম্পূৰ্ণ 7 দিনৰ পিছত ঘৰৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। সম্পূৰ্ণ 7 দিনৰ পিছত মৃতদেহটোৰ পৰা গোন্ধ ওলোৱা স্থানীয় মানুহে আৰক্ষীক খবৰ দিয়াত 85 বছৰৰ মৃত মাতৃৰ মৃতদেহটো উদ্ধাৰ কৰে।